শক্তিটো লাভ হোৱাৰ ইয়াৰ প্ৰশ্ন নুঠে। কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া, তাত গণতন্ত্ৰটো আমি গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক পদ্ধতিত চবৰে এটা ৰাইটছ থাকে। এই ৰাইটছত চবেই এই প্ৰক্ৰিয়াৰ লগত জড়িত হ'ব পাৰে। তাত আমাৰ দলৰ ফালৰ পৰা টিকেট বিচৰাটো স্বাভাৱিক, আৰু সেইটো প্ৰত্যেকটা ৰাজনৈতিক দলতে হয়। আৰু সেইটোত আমি ভাবোঁ যে গণতন্ত্ৰ সবল কৰাৰ কাৰণে যিহেতু ইয়াত প্ৰতিদ্বন্দ্বীও লাগে, আৰু দলৰ মাজত আমাৰ যে দলটো আমাৰ মজবুত স্থিতিত আমি যিহেতু আছোঁ, যে আমাৰ দলৰ মাজৰ পৰা তেনেকেই যোগ্য এজন ব্যক্তি ইয়াত এজনেই নহয় বহুজন আছে, এইটোকে সূচাইছে। সেইকাৰণে আমি নাভাবোঁ যে কেণ্ডিডেট হ'বলৈ ৩-৪জন বা তাতোকৈ বেছি ওলোৱা আমাৰ দলৰ স্থিতিটো দুৰ্বল হৈছে নেকি, বা ক'ৰবাত আমাৰ সেইটো আমাৰ পলিচিত ক'ৰবাত কিবা এটা কেনা লাগিছে নেকি, সেইটো সূচায়। মই ভাবোঁ যে দলত তেনেকৈ কাম কৰিব আগুৱাই অহাটো আমাৰ দলৰ কাৰণেই মংগল, আৰু আমাৰ দলটো যে একেবাৰে সবল, আমাৰ দলটোত যে তেনেকৈ যোগ্য ব্যক্তিবিলাক এজনেই নহয় বহুজন আছে, এইটোকে মই ভাবোঁ।